বান্দৰ নিচিনা বগাইছে চাওক আয়ো দেই মানে বিৰিয়ানী হয় এইটো বাঁহৰ চুঙাত বিৰিয়ানী বনায় 300 টকা আৰু এইটো হ'ল আপোনাৰ চিকেন হয় হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে লগতে আমাৰো ভাল তে মানে এতিয়া আমি ডিউটিৰ পৰা আহি মেলি আজি মানে মই আহিছোঁ ডিউটিৰ পৰা দেই ৱাইফৰ ছুটি আছে আৰু ৱাইফৰ এটা মানে একদম মানে অভিযোগ বুলিয়ে কৈছোঁ আৰু তেওঁক যেতিয়া ছুটি থাকে বোলে মই ক'লেও ঘূৰাব নিনিওঁ আৰু য'লৈ ঘূৰাবলৈ নিওঁ জানে আৰু মই কেনেকুৱা মানুহ ডিউটিৰ পৰা আহি মানে অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ মেলি বোলো ব'লা বিশেষ ক'লেও নাযাওঁ অলপ জাষ্ট দুয়ো ওলাই যাম আৰু এটা জেগা আছে বহুত ভাল লাগে জেগাটো বিশেষকৈ সন্ধিয়াখিনি সময়ত ভাল লাগে আৰু সেইটো মানে কি এটা লাভাৰ পইণ্ট বুলি কৈছোঁ মই লাভাৰ পইণ্ট আৰু তাত মানে সকলোবিলাক মানুহ আহে লাভাৰ বুলি নহয় আৰু আহে ডেমফুল চবখিনি মানুহ আহে বা মাইকী লাভাৰ ফাভাৰ বুলি কথা নাই ডেমফুল চব আহে ঘূৰিবলৈ এইখিনি সময়ত ভাল লাগে আৰু ব'লক এনে আমিও দুয়ো অকণমান ঘূৰি আহোঁ উঠি আহা এফালে একদম ফুলাম কাপোৰ পিন্ধি ৰেডি দুইটা যাওঁ এতিয়া অলপ মানে মাইণ্ডটো অলপ ফ্ৰেছ কৰিব যাওঁ দে ডেমফুল তো ফাইনেলি বন্ধুসকল আমি যোনখিনি ঠাইলৈ আহিম বুলি কৈছিলোঁ তো সেয়া ঠাই এতিয়া পাইছোঁহি এইখিনি মানে ৰাস্তা কাষতে অলপ বহুত এটা ভাল লগা পৰিৱেশ একদম মানে কি ক'ম বহুত ভাল লাগে আৰু এতিয়া আমি সেই পাহাৰটোৰ ওচৰলৈ যাম সেই পাহাৰটোত মানে ভাল লাগে বহুত মানুহ আহে এইফালে কি কৰি আছা উঠিবলৈ নে ক'ত উঠিবা এয়া কি কৰি আছে চাওক ফটো একপি মাৰিব লাগিব ইয়াতে আমাৰ বোলে মাইকনে ৰিলচ বনাবলৈ আহিছে কি বনাবা ৰিলচৰ কাৰণে আহিছে তাই মানে ৰিলচ বনোৱা ধান্দা আৰু দেই ইয়াৰ নিচিনা মই কেনেকৈ বহি আছে মই আপোনালোকক দেখাই আছোঁ ঠিক আছে চাই লোৱা কি মজাকৈ বহি আছে মানে বেচেৰাটো কোনো গাৰ্লফ্ৰেণ্ড নাই একো নাই সেইটো কাৰণে আৰামতে মন চন মাৰি বহি আছে এই লাভাৰ পইণ্টত যদি গাৰ্লফ্ৰেণ্ড নাথাকে আৰু এনেকুৱাই হ'ব নে কি দে কিন্তু বহুত ভাল লাগিছে ন চোৱাচোন বহুত এটা মানে ভাল লগা দিছে কিহে বনাইছে এইটো কাঠে বনাইছে কাঠে কাঠ হয় বাৰু ব'লা তেনেহ'লে আমি এই পাহাৰটোৰ ওপৰত যাম বুলি কৈছোঁ ন পাহাৰটোৰ ওপৰত যাম এতিয়া পাহাৰটোৰ ওপৰত বহুত ভাল লাগে পাহাৰটোৰ ওপৰৰ পৰা মানে তলৰ দৃশ্যটো একদম মানে ধামাকা দৃশ্য এটা দেখাইছোঁ আপোনালোকক আহি যাওক ফাইনেলি যিটো জেগা মানে একদম স্পেচিয়েলি জেগা বুলি কৈছোঁ সেইটো পালোহি আপোনালোকক দেখাই আছোঁ একো স্পেচিয়েলি নাই পাহাৰৰ মাজে মাজে জংঘলত সেয়া চাওক এইটো চাওক একচুৱেলি মই আপোনালোকক কৈছোঁ নাই এইটো হ'ল এটা লাভাৰ পইণ্ট বুলি কয় আমি এতিয়া ওপৰত যাম ৰ'ব দেই এয়া চাওক পাৰিবা নোৱাৰিবা এয়া পাহাৰ বগাই বগাই আহি আছে আমাৰ পাহাৰ বগাই বগাই তই কি কৰি আছ ইয়াত পাহাৰৰ ওপৰত আয়ো দেই বাগৰিয়ে কি কৰি আছ হেই টিক 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 এই পৰিৱেশটো চাওক একদম মানে কি সুন্দৰ এটা পৰিৱেশ ৱাও বেলিটো চোৱা না কি ধুনীয়া দিছে সেইফালে আপোনাৰ মই দেখাম এহাল ডেমফুলক লাভাৰ পইণ্ট বুলি কৈছোঁ এতিয়া মই আপোনালোকক দেখাই আছোঁ চাব দেই চাই থাকিব সেইয়া দুটা চাওক ধৰিব নোৱাৰিব এইয়া দুটা এইয়া মানুহবিলাক আহি আছে লাহে লাহে এতিয়া আহি আছে আৰু মানুহ তুমি কি বেয়া পাইছা এনে জাষ্ট টাইম পাছ হয় টাইম পাছ ইয়াতে অকণমান টাইম পাছ কৰিবলৈ ভাল লাগে সেয়া আৰু চাওক পৰিৱেশ এই যে চাওক বান্দৰ নিচিনা বগাইছে চাওক বান্দৰ নিচিনা বগাইছে পাহাৰ চাবলৈ আহা মজা বাঢ়ি হৈ যাব নহয় এতিয়া আহা ভালকৈ দেই চিটবিলাক খাই পৰিলে হৈছে আৰু দিয়া হাত দিয়া মোকো টানিলৈ নাযাওঁ পুৰা ওপৰত আহিছোঁ এই চাওক এইটো পৰিৱেশটো চাওক মজা এটা পৰিৱেশ আৰু দেই ধুনীয়া লাগিছে মানে একদম ওপৰৰ পৰা তললৈ বহুত ভাল লাগে ধুনীয়া এতিয়া মানুহ লাহে লাহে আহি আছে এজনী চাওক কি কৰি আছে মস্তি লাগিছে দেই লোকেশ্যনটো বহুত ভাল লাগিছে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ মানে এনেও আপোনাৰ ভাটিবিলাক সময়খিনিত এনেও ভাল লাগে হয় নহয় কওকচোন বাৰু বহুত ভাল লাগে নাচিয়ে থাকা আৰু নাচি চাবা দেই পাথৰৰ মাজত যদি কেনেবাকৈ ভৰি সোমাই যায় কিন্তু হৈ যাব কাহানী গান এটা কচোন কি হ'ল কেমেৰা আগত আহিলে যে লাজ কৰি দিয়া কিয় এই বিল্ডিংকেইটা চোৱাচোন কিমান মজা লাগিছে ন এপাৰ্টমেণ্ট হয় এইবিলাক চোৱাচোন মাই গড চোৱা না
একচুৱেলি আমি ইয়ালৈ অহা কাৰণটো হ'ল মানে কি ৰিলছ বনোৱা বিশেষকৈ ইয়াতে দেখাবলগীয়াটো একো বস্তু নাই বাট কি মানে লোকেশ্যনটো বহুত ভাল লাগে ইয়াতে ৰিলছ চিলছ বনাবলৈ পাৰি সেইটো কাৰণে আহিলোঁ আজি অলপ বোলো ওলাই বহুত দিন ৰিলছ একো বনোৱা নাই আৰু ৱাইফেও কৈ আছে যে ব'লকচোন এনেকুৱা জেগা এঠাইত লৈ ব'লক যে কিবা ৰিলছ চিলছ বনাব ভাল লাগিল জেগাটো আগতে মই আহিছোঁ তাই অহা নাছিলে সেইটো কাৰণে লৈ আহিলোঁ আৰু ইয়াতে এতিয়া ৰিলছ বনাই আছে আৰু এটা এটাকৈ কি ৰিলছ বনাই তাইহে জানে ৰিলছ বনাম এটা বনালোঁ বাৰু আৰু এটা বনাম আৰু আৰু বহুত ভাল লাগিছে ভাগৰ লাগিছে পাহাৰ বগাই বগাই বোলে ভাগৰ লাগি গৈছে আৰু সেইকাৰণে মই বোলো ফুল নেপালোৱে হে কি বোলে পাহাৰ বগাই বগাই কপৌ ফুল বিচাৰিছোঁ কপৌ ফুল নেপালে এইটো কি ফুল পাহাৰ বগাই বগাই কপৌ ফুল নেপালে এয়া মৰা কহুৱা বনৰ মাজে মাজে এতিয়া ৰিলছ বনাই আছে টেম্পুল বহুত ভাল লাগিছে মনটো এনেকৈ ওলাই আহিব লাগে কেতিয়াবা কিমান আৰু ডিউটি কাম কৰি থাকিব কেতিয়াবা মাজে মাজে ওলাব লাগে নে কি সেইটো কাৰণে ওলাই আহিছোঁ আৰু অকণমান আমাৰ এইফালে ৰিল বনাইছে চাওক অ' মোবাইল ৰাখিছে ক'ত এইটো মোবাইল আৰু এইফালে ৰিলছ বনাই আছে চাওক মোবাইল ধৰা মানুহ নাই ষ্টেণ্ড নাই অ' ভগৱান হে প্ৰভু ৰিলছ বনাই আছে পূৰা ফাইনেলি আমি এতিয়া লাভাৰ পইণ্টৰ পৰা যাব লাগিব ব'লক আৰু এতিয়া ৰাস্তাত আপোনাৰ কিছুমান কি বুলি কয় মানে ষ্ট্ৰীট ফুড ফাষ্ট ফুডৰ দোকান বিলাক বহুত ভাল দোকান বহি আছে যদিহে ভাল লাগে খাম ব'লক দেখাই আছোঁ এয়া আছে কলকাতা ৰোলছ মানে এতিয়া বহুতখিনি দোকান আহিবলগীয়া আছে লাহে লাহে দোকানবিলাক আমি মানে ইমান সন্ধিয়ালৈকে থকা নাই এয়া এইবিলাক ঢেৰ আছে কিবা পোংগল কি বুলি কয় বাদাম চেক কিবা আনকমন বস্তু বিচাৰি ফুৰিছোঁ আনকমন বস্তু পাওঁ নেকি চাই আছোঁ বাঁহৰ চুঙাত কি আছে ইয়াক সুধি লওঁ ৰ'ব দেই भैया क्या मिलता है बोल रहे एक बार चिकन बिरयानी चिकन स्टार्टर चिकन बेम्बो का है ना चिकन बिरयानी और बम्बू चिकन स्टार्टर कितना प्राइस कुछ बोलो ना एक बार बिरयानी 300 है ओके चिकन स्टार्टर 150 200 আপোনালোকে চাওক ইয়াতে মানে বিৰিয়ানী হয় এইটো বাঁহৰ চুঙাত বিৰিয়ানী বনায় 300 টকা আৰু এইটো হ'ল আপোনাৰ চিকেন হয় চিকেনৰ বাঁহৰ আমি এইটো ঘৰত খাওঁ না কিন্তু ইয়াতে পাই গৈছোঁ এইটো ইউনিক ইয়াকে খাব লাগিব চাগে নাজানো আৰু চাওকচোন বহুত এটা ভাল লাগিছে তো আমি মানে কি বেম্বো চিকেন নাখাওঁ বুলি ভাবিছোঁ মানে আপোনাৰ ভাল লগা নাই দেখি পেলাই কিবা নাজানো আৰু দামটোতো দামেই বাৰু কিন্তু ভালো লগা নাই সেইটো কাৰণে হে লেতেৰা লাগিছে মানে চালোঁ দুইটাই কিন্তু ভাল লগা নাই এতিয়া লাষ্টত আহি চাইছোঁ আমি এতিয়া খাম এতিয়া আমি চিকেন ৰোল এইফালে এতিয়া চিকেন ৰোল বনাই আছে এইটো চাইডে ইয়াত চিকেন ৰোল বনাই আছে এতিয়া আৰু মাইকী মানুহৰ চিকেন ৰোল খাবা এইফালে চিকেন ৰোল খাবা অঁ তো মানে সুধিছে এতিয়া দোকানীয়ে যে স্পাইচি দিম নে নিদিম জলকীয়া তো এইফালে আছে জলকীয়া চাওক এইফালে জলকীয়া আছে জলকীয়া দিব দিছোঁ মানে জ্বলা খাম বোলো দেই জ্বলা খাব লাগিব তো এইফালে খাই আছে আৰু মজা খাইছোচোন কেনেকুৱা লাগিছে হা কেনেকুৱা জ্বলা হে বহুত জ্বলা হয়নে সঁচাই জ্বলা বে বন্ধ কৰা খাই লওঁ কথা ক'ব নোৱাৰোঁ এতিয়া ইয়াতে জ্বলা বহুত লাগিলে দুইটা অৱস্থা নাই এয়া এতিয়া পানী খাবলগীয়া হৈ গৈছে এতিয়া ব'লক ৰুমত লগ পাইছোঁ ইয়াৰ পৰা ওলাইছোঁ এতিয়া ৰুমতে গৈ পেলাই আপোনালোকক লগ পাইছোঁ বন্ধুসকল আমি আহি এতিয়া ৰুম পালোহি আৰু পাহাৰ বগাই মোৰ মানুহটো অৱস্থা নাই এফালে চাওকচোন একদম ইয়াৰ বিষ উঠি গৈছে কি হ'ল নেজানো একদম মানে আপোনাৰ তাতে হ'ল নে কি নে আহি থাকোঁতে হ'ল ডিঙিটো পটককৈ মানে শিকিয়া লাগে বুলি কয় নে কি নে মই এতিয়া ভালকৈ এনেকৈ ঘূৰাব নোৱাৰোঁ নহয় এইফালেও মই ভালকৈ চাব নোৱাৰোঁ একদম বিষ একদম পূৰা মই আহিয়ে এতিয়া মই এতিয়া মানুহে মাতিলে এনেকৈ এতিয়া ডাইৰেক্ট এনেকৈ ঘূৰি চাব লাগে এতিয়া বহুত বিষাইছে কি হ'ল এইজনী ঘূৰাবলৈ নিয়ে মই মানে বিপদত পৰি গৈছোঁ এয়া দিছে ন অৱস্থা নাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজি ভিডিঅ'টো শেষ মানে সেইটো ময়ে কৰি দিছোঁ আৰু এইফালে মানুহজনৰ অৱস্থা নাই বহুত বিষাইছে বহুত বন্ধুসকল লগ পাম সৈন্যাটিৰ ভিতৰত আপোনালোকক আজিও ৰাখিছোঁ মই একদম মানে মোবাইলটো ল'বলৈও মন যোৱা নাই তাইক কৈছোঁ বোলো অলপ মালিচ কৰি দিবি দিয়ে নে নিদিয়ে নাজানো আৰু লগ পাম সৈন্যাটিৰ ভিতৰত বাই লাভ ইউ অল